सप्तते समिदं सप्त जीवा सप्त আমাক কইনাজনী মই এটা চুমা খাই পেলাই হেৰি হ'ল লিপষ্টিক। নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ হিমাদ্ৰীৰ বিয়াৰ মেহেন্দিৰ কাৰণে আৰু তাই স্পেচিয়েল আমাক মানে মেহেন্দি আঁকিবলৈ মাতিছে। বেলেগ মেহেন্দি আৰ্টিষ্ট মাতা নাই। তাই মানে বিশ্বাস ইমানেই যে আমি বহুত ভালকৈ মানে মেহেন্দি আঁকিম। ইফালে পুৰবী আছে, তাইও আঁকিব। এয়া দেখিছে মোক এৰি থৈ ফটো উঠি আছে সিহঁতে। ফটো উঠি লওঁ ৰ'ব। আৰু এইবোৰ আমি ৰেডি কৰি লৈছোঁ মেহেন্দি। ইমান হেৰি ডিজাইন কৰা নাই নাজানো, যেতিয়া যিখিনি পাৰোঁ আমি সজাইছোঁ। ইফালে আমাৰ কইনা, কইনা চাহ ইফালে কইনা ৰেডি। এতিয়া আমি হাত খালী হৈ আছে আৰু অলপ পিছত আপোনালোকে দেখিব একদম ধুনীয়া হৈ যাব। ইফালে খুৰা আছে আৰু আমাক টিকলু হ'ব, চাই থাকক। আচলতে আমি কোনেও প্ৰফেশ্যনেল মেহেন্দি আৰ্টিষ্ট নহয়, কিন্তু হিমাদ্ৰীৰ ইমানেই আপত্তি আছিল যে তহঁতেই মোৰ মেহেন্দি আঁকিব লাগিব। সেইকাৰণে গ'লোঁ আৰু তাই আপত্তিত। এয়া চাওক, ফাইনেলি আমাৰ মেহেন্দি আঁকি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাবচোন। আৰু শেষত আমি কি কৰিছিলোঁ, জুবিন দাৰ গান দুটামান লগাই লৈছিলোঁ, ধুনীয়া ধুনীয়া গান। আৰু গান শুনি শুনি মানে আঁকিছিলোঁ। আৰু এনেই থাকিলে বৰো লাগে দিয়কচোন। আপোনালোকে মেহেন্দি দিনাখনৰ ভিডিঅ'টো অলপ চালে। এতিয়া আমি আছোঁ 3 তাৰিখ, আজি বিয়াৰ দিন, আৰু আমি ৰভাতলিত বহি আছোঁ। মোৰ লগত আছে পূৰ্ণিমা, সিদিনাখনো দেখিছে। ইফালে এজনী নাছিলে বাৰু মেহেন্দি দিনাখন, বেচেৰি বিয়া বাৰু হৈ সংসাৰত ব্যস্ত। ঐ ইফালে চা, তাই আহিছে ভনিতা, মোৰ মৰমৰ কলিজা। ইফালে আছে মৌচুমী, তাই ওলাব বিচৰা নাছিলে, বহুত মানে ৰিকুৱেষ্ট কৰি কৰি ওলাই দিছোঁ তাইক। ডিমাণ্ড আছে মানে বহুত VIP মানুহ হয় এইবিলাক। আমাৰ নিচিনা কম দামী ইউটিউবাৰৰ হেৰিত নাহে মানে। পুৰবী মাইনা আছে আৰু মই দৰা কইনাক আপোনালোকক দেখাই আছোঁ ৰ'ব। আকৌ এটা ফুল সাহায্য কৰা। এয়া চাওক আমাৰ দৰা কইনা, আৰু ওচৰতে যে বহি আছে সেয়া হ'ল কইনাৰ ককাইক, আৰু ময়ো অলপ ওচৰতে বহি ল'লোঁ। সঁচাকৈয়ে দেই, কইনাৰ সাজত যে ইমান ধুনীয়া দেখে, প্ৰত্যেকজনী ছোৱালীয়ে ধুনীয়া হৈ পৰে। সেইফালে চাওক, কেমেৰামেন একদম ফটো উঠোৱাত ব্যস্ত। জাতি ভেদে ভেদে প্ৰত্যেকৰে নীতি নিয়মসমূহ বেলেগ বেলেগ, কিন্তু এই বিষয়ে মোৰ যে সঁচা কথা ক'বলৈ গ'লে একেবাৰে অভিজ্ঞতা নাই, কাৰণ আজিলৈ ভালকৈ মই চোৱাই নাই নিয়মবিলাক। বাৰু একো নাই। খাব আহি দেখিছে ইয়েৰিঙে ঠিক কৰি আছে এজনী। কি হ'ল মানে ইয়েৰিংটো ভাঙি থাকিলে। ডায়মণ্ডৰ ছেটটো কি হৈ গ'ল? এইটো ভাগি থাকিলে ডায়মণ্ডৰ ছেটটো। হিমাদ্ৰী বিয়া বুলি এয়া বিলায়ো আছে দেখিছে। বা পুৰবী ক'ত? দে তই কিবা এটা দে। ভাজি বেছি নিদিবি, অলপ অলপ। ইহঁত দুইজনে ভগাব আহিছে, ইমান ভাল। বিয়াৰ নীতি নিয়ম শেষ, হোম পুৰা হৈ গ'ল। এয়া চাওক, এতিয়া আমাৰ ফটো ছেশ্যন ষ্টাৰ্ট, হয়নে নহয়? বিয়াৰ পিছত যদি ভালকৈ ফটো এখন নুঠে কেনেকৈ হ'ব বাৰু? নিশ্চয় সকলোৱে উঠে। ঠিক তেনেকৈ আমাৰ দৰা কইনাও ৰেডি হৈ গৈছে। আইও দেহি, হিমাদ্ৰীয়ে যে কি প'জ দিছে, তাইক দেখি সঁচাকৈয়ে ভাল লাগিছে। আৰু হ'বই দিয়কচোন, তাই বহুত সুখী, মানে মনে বিচৰা মানুহজনকে তাই পাইছে। আৰু আমিও বিচাৰোঁ তাই হেপী থাকক, তাইৰ যুগ্ম জীৱনটো সুখৰ হওক। এয়া চাওক, ইহঁতে মজা লৈ আছে, তাইক মানে জোকাই আছে কিবা কিবি কৈ। চাওক, শেষত দেউতাকৰ পৰা আশীষ লৈছে। সঁচাকৈয়ে দেই, দেউতাকৰ বাবে বৰ দুখৰ দিন কিন্তু এইটো। আমি বিয়া ঘৰৰ পৰা আহিলোঁ, এতিয়া পুৰবী ঘৰত আহিছোঁ। পুৰবীহঁতৰ ঘৰত ধুনীয়া গাখীৰৰ চাহ আৰু এয়া দেখিছে জেং পিঠা খাই আছোঁ চবেই। কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। খাওঁ, ঠাণ্ডা হৈ যাব নহ'লে, ভিডিঅ' পিছত বনাম। ৰেডি আকৌ দে ৰেডি। অঁ বহুত কাৰা দেই। জলকীয়া নিবা, জলকীয়া অকণমান লাগিছিলে, জলকীয়া অকণমান লাগে। এয়া চাহৰ কাৰা হৈছে বোলে। আমি গৈ আছোঁ এতিয়া, আমি হিমাদ্ৰী ৰিচিপশ্যনলৈ গৈ আছোঁ। এয়া টুটুলুং টমটমত। এইফালে মাইনাকেইজনী, এজনী মুখখন ঢাকিহে দিছে। আমি আহি গেটত পাই গ'লোঁ। এয়া এই আই বোলে গান বজি আছে ন, শুনি গান বজিছে।
চকুটো বহুত খজুৱাই আছে ফোনিক চোৱা আৰু ইমান ষ্টাইল কৰি আহিছে হ'ব আৰু দিয়া কেনেকুৱা লাগিছে ক'ব মই এই শাৰী এখন পিন্ধি আহিছোঁ পূৰ্ণিমা পিংকি হৈ আহিছে এই বেঙুনীয়া হৈ আহিছে এয়া আহিছে গ্ৰে হৰি গ্ৰে শুনা নাপাব এইবাৰ ধুনীয়াকৈ সজাইছে মই দেখাইছোঁ খাই থাকক আমি আহি পালোঁ ফটো উঠিলোঁ এতিয়া কফি দিছে মই আধাতেহে বহিছে আমি দুজনী অহা কথা আমি আহি পালোঁ এতিয়া কফি দিছে কফি খাই লওঁ পালোহি খুৰা তোমালোকে এতিয়া খাই ল'বা খুৰাই খাবলৈ মাতিছে বহুত আহিব আছে আৰু একেলগে খাম নেকি আহি লওক খাম দিয়ক আমি একো নাই কইনাজনীক দেখাই আছোঁ আমাক কইনাজনী ধুনীয়া কইনাজনী চুমা খালে যে গালত হেৰি লাগি যাব এতিয়া মই এটা চুমা খাই পেলাই হেৰি হ'ল এই লিপষ্টিক লাগি গ'ল বেবিলিনাৰ গালত লিপষ্টিক লাগি গ'ল তই খাইছিলি অঁ মই খাইছিলোঁ नहीं এই ফ্ৰেণ্ডছখিনিক লগ পোৱা আজি 8 বছৰ হ'ল আৰু আমাৰ মৰমবোৰ সদায় এনেদৰেই আছে আমি যেতিয়াই লগ হওঁ বহুত ফূৰ্তি কৰোঁ বহুত আনন্দ কৰোঁ সুখ দুখৰ কথা পাতোঁ সঁচাকৈয়ে বন্ধুৰ সঁচাকৈয়ে প্ৰয়োজন আছে মই বহুত লাকি ইহঁতক পাই বিয়াৰ হহি মুহিতে মই পাহৰিয়ে গ'লোঁ ব্লগটো যে মই শেষ কৰা নাছিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰেই নাপাহৰিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই